আজি ভাইটি মিউজিক গ্ৰুপ আমাৰ স্থানীয় ৰাজাপুখুৰী যি উদীয়মান যুৱকসকলে এটা ইউটিউব চেনেল খুলিছিল আৰু এই ইউটিউব চেনেলটো প্ৰায় 6 মাহৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ গান বিভিন্ন ধৰণৰ ব্লগ ভিডিঅ' তেওঁলোকে আপলোড কৰে যথেষ্টখিনি ভিউৱাৰ্ছ হয় মই নিজেও ছাবস্ক্ৰাইবাৰ হয় আৰু গোটেইকেইটা যুৱকে ভাল অভিনয় কৰে আৰু নতুন নতুন গানো গাইছে দেখাও পাইছোঁ আৰু গোটেইকেইটাৰ মই বিগ ফেন হয় আৰু স্থানীয় জনপ্ৰতিনিধি হিচাপে মই সিহঁতক উৎসাহিত কৰিবই লাগিব আৰু মই আশা কৰিম তেওঁলোকে যাতে ইয়াতকৈ বেছি আগবাঢ়ি যায় আৰু আগলৈ যাতে ইয়াতকৈ ভাল ভিডিঅ' বনাব পাৰে আৰু যাতে আমাৰ অসমত মানে ভাল এটা ইউটিউবাৰ বা ইউটিউব গ্ৰুপ তেওঁলোকে বনাব পাৰে তাৰ বাবে আশা ৰাখিম আৰু পৰৱৰ্তী পৰ্যায়ত যাতে তেওঁলোকে ভাল গানবিলাক বিশেষকৈ যুৱক যুৱতীসকলে ভাল পোৱা বা এডাল্ট মানুহবিলাকে ভাল পোৱা বয়সস্থ মানুহবিলাকে ভাল পোৱা প্ৰত্যেকে ভাল পোৱা সকলোৰে যাতে মনোৰঞ্জনৰ খোৰাক দিব পাৰে তাৰে আশা কৰিম আৰু লগতে মই অনুৰোধ জনাম তেওঁলোকে যি এইসমূহ ভিডিঅ' বনাই আছে এই ভিডিঅ'বিলাকৰ জৰিয়তে যাতে সমাজত এটা ভাল বাৰ্তা যায় ভাল এটা মেছেজ যায় তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰিলে আমাৰ যিসকল গাঁও অঞ্চলৰ যুৱক যুৱতীসকল আছে বা গাঁও অঞ্চলৰ ৰাইজ আছে তেওঁলোকে যথেষ্টখিনি উপকৃত হ'ব আৰু আশা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰী আছে কিছুমানে হয়তো ইউটিউব চায় তেওঁলোকৰ বাবে যাতে ভাল স্পেচিয়েলি তেওঁলোকৰ কাৰণে ভিডিঅ' বনোৱা হয় তেওঁলোকে যাতে এই ভিডিঅ'বোৰ চাই উপভোগ কৰে তাৰে আশা ৰাখিম আৰু সদায় শেষত মই ভাইটি মিউজিক গ্ৰুপৰ যিসকল অভিনেতা অভিনেত্ৰী আছে যিসকল সদস্য আছে তেওঁলোকক মোক আজি ইয়াত আমন্ত্ৰণ জনোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে ভৱিষ্যতলৈ যাতে ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে অঞ্চলত যাতে সুনাম কৰি আনিব পাৰে তাৰ আশা ৰাখিম আৰু প্ৰথমতে মই ভাইটি মিউজিক গ্ৰুপৰ